Hello, this is Rekip here. Welcome to Guwahati train station. Guwahati railway station पर आपनलोग সকলোকে স্বাগতম জনাইছো। এসক মই বৰ্তমান উপস্থিত আছো গুৱাহাটী ট্ৰেইন ষ্টেচন। আৰু মোৰ পিছপিনে চাই গুৱাহাটী খুব ডাঙৰকৈ লিখা আছে আৰু এটা ফ্লেগ চক। এয়া হৈছে গুৱাহাটী ট্ৰেইন ষ্টেচন চক। নৰ্থ ইষ্টৰ ডাঙৰ এটা ষ্টেচন হৈছে এই গুৱাহাটী ট্ৰেইন ষ্টেচন। চব কিমান মানুহৰ ভিৰ। মই যাওঁ এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ ভিতৰত। তো ষ্টেচন ক'তো চামেই ইয়াৰ আগতে ইয়াৰ যে আৰম্ভণি কথা এবাৰ জানি লওক। 1900 চনত বাপৰে আচৰিত হ'ব আপুনি জন্ম হোৱাৰ বহু আগৰ বছৰ আগত মানে 1900 চনত আজিৰ পৰা 124 বছৰ আগত এই গুৱাহাটী ৰেলৱে ষ্টেচনখন মানে মুকলি কৰা হৈছিলে। এই ৰেলৱে ষ্টেচনখন বৰ্তমান যিহেতু উত্তৰ পূব ৰেলৱে সংমণ্ডলৰ অধীনত আছে। আমাৰ যাত্ৰা হ'ব গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা আমাৰ জাগিৰোড ষ্টেচন। চব ট্ৰেইনৰ যাত্ৰা হ'ব 4 লাগিব 3 নম্বৰ প্লেটফৰ্ম 4 টাটা চামাৰ ট্ৰেইন। তো গুৱাহাটী ট্ৰেইন ৰেলৱে ষ্টেচনখন মুঠতে 7টা প্লেটফৰ্ম আছে। যদি চাই আমাৰ এতিয়া গৈ আছোঁ মানে 2 নম্বৰ প্লেটফৰ্মত 7টা প্লেটফৰ্মত। এইটো আৰু উত্তৰ পূব মানে ৰেলৱে বিভাগৰ দ্বাৰা ইয়াক A1 কেটাগৰীত স্থান দিয়া হৈছে। ইয়া হৈছে গুৱাহাটীৰ ৰেলৱে ষ্টেচনৰ 2 নম্বৰ প্লেটফৰ্মৰ দৃশ্য। তো ফাইনেলি ইয়াৰ যাত্ৰা ষ্টাৰ্ট হ'ল। ট্ৰেইনটো মানে ষ্টাৰ্ট কৰি দিলে আৰু মই ধুনীয়াকৈ বহি লৈছোঁ ট্ৰেইনত। তো আহি পাই গ'লোঁ সোণাপুৰ ট্ৰেইন ষ্টেচন। ইয়াৰ ট্ৰেইনৰ ভিতৰৰ পৰা এটা ক্লিপ লৈছোঁ। তো আজি ভিডিঅ'ত ইমান আছে, পিছত আৰু দেখুওৱা নহ'ল, ৰাতি হৈ গ'ল। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ফ'ল' কৰি দিব ফেচবুক।